ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল, মোৰো বৰ্তমান ভাল। আৰু পোনপ্ৰথমে আপোনালোকক মই আটাইকে দীপাৱলীৰ বহুত শুভকামনা জনালোঁ। আৰু সকলোৱে যাতে দীপাৱলী পোহৰৰ দৰে সকলোৰে মনবোৰ পোহৰাই তোলক, দিনবোৰ ভালে কুশলে যাওক, তাকে কামনা কৰিছোঁ। আৰু এতিয়া আমি গৈ আছোঁ তিনিচুকীয়ালৈ ধনতেৰাছ বুলি এখন জুৱেলাৰী দোকানলৈ গৈ আছোঁ। মই ভাবিছোঁ ধনতেৰাছ বুলি কিবা এটা সৰু সুৰাকৈ লওঁগৈ বুলি, আৰু কিছুমান বজাৰ কৰিবলগীয়াও আছে। গৈছোঁ যেতিয়া একেবাৰে বজাৰকেইটা কৰি আহিম বুলি ভাবিছোঁ। ব'লক তেন্তে গৈ থাকোঁ। আৰু প্ৰথমে মই এখন জুৱেলাৰী দোকানত সোমালোঁ। ইয়াত দেখিছেনে ইমান ভিৰ যে ধনতেৰাছৰ কাৰণে। মই বাহিৰতে অলপ দেৰি ৰৈ দিবলগীয়া হ'ল সেইটো কাৰণে। ইয়াত দেখিছেনে মই এযোৰ খাৰু ল'লোঁ। ৰাফিজৰ কাৰণে লৈছোঁ, সদায় ঘৰত পিন্ধি থাকিবৰ কাৰণে। ধুনীয়া লাগিলে সেইটো কাৰণে ল'লোঁ। আৰু এতিয়া আমি বিশাল মাৰ্কেটত সোমালোঁ। দেখিছেনে আজি ইমান মানুহৰ ভিৰ, কাউণ্টাৰত বহুত দীঘল লাইন পাতিছে। আমি অলপ লাহে ধীৰে লাইন পাতিমগৈ। কি হ'ল স্পৰ্টিং? হ'লগৈনে? হ'লগৈ। এয়া স্পৰ্টিং চাই আছে হাজবেণ্ডে। ইমান কাপোৰ চাই আছে ন? কাপোৰ চাইছে, কাপোৰ শেষেই হোৱা নাই। কাপোৰ চায়ে আছে, চাই শেষেই হোৱা নাই তাৰ। ধুনীয়া লাগিছে নে? কালেকশ্যন আছে, ধুনীয়া কালেকশ্যন আছে। আৰু এইফালে ছোৱালীবিলাকৰ কাৰণে ধুনীয়া কালেকশ্যন আহিছে। এইফালে কুৰ্তি, তাৰপিছত ফ্ৰক। এতিয়া আমি ঘৰলৈ গৈ আছোঁ। বজাৰ কৰি শেষ হৈ গ'ল। আৰু বজাৰ কৰি মেলি আমাৰ বহুত ভোক লাগিলে। ভাবিলোঁ চাহ একাপ খাই লওঁ, আৰু লগতে মছলা ধোচা খালোঁ, আৰু এফালে বেটাই খালে চাওমিন। ইমানতে শেষ কৰিছোঁ। যদি ভিডিঅ'টি চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।